এনজয় কৰিবৰ কাৰণে আচলতে মই ৰাইডিং ষ্টাৰ্ট কৰিলো ইজ কমপ্লিট হল 365 days হয় 1 year per day apni kiman how many hours do you ride generally 10 to 12 hours every day ride asile early morning every day I start early morning bahirot eta facility asile je sunset hoy 9:30 10:30 so that was my plus point because otherwise I don't ride moi rati andhar hole ride nokoru কিন্তু বাহিৰত এইটো এটা প্লাস পইণ্ট পালো রোডে থাকে পোহৰ থাকে সেই কাৰণে মই 12 ঘন্টা চলাইছিলো মোস্টলি যে আপুনি এজনী মহিলা হৈ সাহসটো মানে কেনে কয় কাৰণ বাহিৰৰ ঠাইত যোৱা বাহিৰৰ জায়গাত যোৱা এটো এটাটো মানে কিবা এটা নাথাকে জানো মনত ভয় ভয়টো বা মই ক'ত থাকিম কেনে কয় কি খাম কি কৰিম সেটো সোলো ৰাইড এটো কেনেকে সাহসটো পালে মই আগতেও কৈছো বহুততে এটো মহিলা হয় কাৰণে মই জেডত আসলতে গলো মোৰ হাজবেণ্ডও ৰাইড কৰে মই আমি দুজনে ৰাইড কৰিব পাৰিলো হেতেন কিন্তু এটো এটা চ্যালেঞ্জ আছিল কাৰণ মই প্ৰুভ কৰিব লাগিছিল সৰুপা শুনি আহিছিল মোৰ মাও শুনিছিলে মোৰ ফ্ৰেণ্ডজে শুনি আহে যে মানে মহিলাই কৰিব নোৱাৰে মহিলাই ডিসিশন ল'ব নোৱাৰে মহিলাই নিজে আগবাঢ়িব নোৱাৰে পুৰুষ এজন নোহোৱাকে হেবোৰ শুনি আহিছিল আৰু মই একদম মোৰ হাজবেণ্ডৰ এগেইনষ্টত তেনেকে উলাই আহা নাই তেওঁক মই কৈছো সি দিস ইজ সামথিং এবাউট ৰিপ্ৰেজেন্টিং ওমেন আৰু হেতু জেডতে গৈছিল মই অকলে যাম আৰু অকলে যেহেতু মই যাম মই একদম লোৱাৰ মিডল ক্লাস ফ্যামিলিৰ হয় মোৰ ক্ষমতা নাই মই সৰু এখন কান্ট্ৰিলৈ যাবলৈ কিন্তু মই ভাবিছিলো যদি মই এটা উদ্দেশ্য লৈ উলাও যদি মই মেসেজেস লৈ উলাও নিশ্চয় মই হেল্প পাম সব ফালৰ পৰা আৰু এটো কৰি যাম হেতু কাৰণে মই কলো যে মই এটা ওয়াৰ্ল্ড ৰেকৰ্ড কৰিম এটা ওয়াৰ্ল্ড ৰেকৰ্ড দেখিলো 50 কান্ট্ৰি যদি আপুনি ক্ৰস কৰে ওয়াৰ্ল্ড ৰেকৰ্ড হয় মই 64 কান্ট্ৰি কৰিলো এটো যে আছিল যে যদি কিবা এটা কৰো দেশৰ কাৰণে কিবা এটা আনো ওয়াৰ্ল্ড ৰেকৰ্ড কৰি আনো আৰু এজ এ মহিলা কৰো গোটেই ইউনিভাৰ্স উলাই আহিলে কাৰণ এটাই কথা কম সকলোৱে মোক খুদে যে মিনাক্ষীবাৰ সাগে বহুত পইচা আছে বা মিনাক্ষীবা কোট ইমান ফান্ড পালা আমিও যাম ফান্ড আসলতে কেতিয়া পায় যেতিয়া আপুনি নিজক ভালকে প্ৰুফ কৰি দিয়ে প্ৰুফ নকৰা যেতিয়ালে আপুনি জিৰো বা যেতিয়ালে আপুনি বিগিনাৰ আপোনাক কোনো ট্ৰাষ্ট নকৰে কোনো এটকা উলাই নিদিয়ে মোৰ ভুল হেতুৱে হল মই যেতিয়া ষ্টাৰ্ট কৰিব লৈছিলো মই ইনষ্টাগ্ৰামত নতুন মই ইউটিউবত মই ব্লগ নবনাও প্লাস মোৰ ৰাইডিং এক্সপেৰিয়েন্স নাছিলে সো মই প্ৰপোজাল লৈ বহুততে গলো কোনেও মোক পইচা নিদিলে এটাই কাৰণ আছিল মই মহিলা যে মহিলাজনী যে ইমান পগলা টাইপ এটা ডিসিশন লৈছে টু গো 60 তেতিয়া মই 67 কান্ট্ৰি প্ল্যান আছিল যে এটো সম্ভৱ হয় জানো আজি যদি পইচা দি দিও কালি যদি গা বেয়া বুলি উভতি আহে তেতিয়া কি হ'ব দ্যাট ওয়াজ আ বিগ কোয়েশ্চন আৰু হয়ও যদি তেনুকা কোনবাই কৰিছে বা কৰে কি হ'ব সো ফাইনান্সিয়াল মোৰ সাপোৰ্ট নাছিল মই পাৰ্টিকুলাৰলি কাবা এজন নাম লব নোৱাৰো কাৰণ আপুনি নিজে চিন্তা কৰক 64 কান্ট্ৰি যেতিয়া কৰে কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে ঘৰত যেতিয়া মই বাজেট বনাইছিল ইট ওয়াজ अराउंड 54 লাখ কিন্তু মোৰ ৰাস্তাত বেছি খৰচ হল মোৰ বাইকখন ড্যামেজ হৈ গল মোৰ ফ্লাইটত মোৰ বাইক নিব লগা হল যাওঁতেও ফ্লাইটত মোৰ বাইক আনিব লগা হল উভতি আহোঁতেও বৰ্ডাৰ যেহেতু ক্লোজ 6 লাখ টকা ওয়ান সাইড মালয়েছিয়াক পে কৰিছো ঘুৰি আহাৰ সময় ইণ্ডিয়াত পে কৰিছো যোৱাৰ সময় দুবাই লৈকে অলমোস্ট 2,80,000 সবে চিন্তা কৰিব পাৰে এইবোৰ হিচাপতে নথকা পইচা সো কৰপৰা আহিলে পইচা যেতিয়া মই ষ্টাৰ্ট কৰিছিলো মই যিজন মানুহক চিনি পাইছিলো অলপ 1000 টকাৰ পৰা 1 লাখ টকালে মানুহে কন্ট্ৰিবিউট কৰিছিল আৰু অন দা ৱে যিখিনি অসমীয়া স্পেশালি অসমীয়া ইন ইউকে অসমীয়া ইন জাৰ্মানী অসমীয়া যিখিনি বাকি জায়গাবোৰত অলপ পইচা কন্ট্ৰি কৰিলে তাৰ পিছত মালয়ালী মানুহবিলাকে কন্ট্ৰি কৰিলে তেওঁলোকে মোক নাজানেও সো মই হেতু কাৰণে কৈছো গোটেই ইউনিভাৰ্স মালয়েছিয়াত মই চিনি নাপাও তেওঁলোকে দিছে কথা পাতিব নাজানো এটা ওয়াৰ্ড ইংলিছত তেওঁলোকে নকয় সিঙ্গাপুৰত মই বহুত ৰাইডাৰ্স পালো তেওঁলোকে পইচা কন্ট্ৰিবিউট কৰিলে যে এই জনিয়ে অকলে বাইকিং কমিউনিটি ৰিপ্ৰেজেন্ট কৰি আছে সো উই শুড হেল্প হার হেকানে মই কৈছো ইউনিভাৰ্স উলাই আহিলে মোক হেল্প কৰিব কাৰণে এক্সপেৰিয়েন্স নহল কাৰণ বেয়া বুলি কলে কম্পাৰেটিভলি বেয়া বুলি বলে মই নকও খালি মই ইৰাক যাব নোৱাৰিলো কাৰণ ইৰাক মোৰ প্লেনত আছিল একদম হেতু টাইমতে ইৰাকত বম ব্লাষ্ট হল মই যাব নোৱাৰিলো আৰু বাকি বেয়া বুলি মই কোনো কান্ট্ৰি কব নোৱাৰিম খালি এক্সিডেন্ট হৈছিল আৰ্মেনিয়াত অলপ দুখ থাকিলে কাৰণ খুব বেয়াকে মোৰ এক্সিডেন্ট হৈ গৈছিল বৰফৰ ধুমুহাত আদৱাইজ আৰ্মেনিয়াত মোৰ বহুত ভাল হস্পিটালিটি মানুহৰ পৰা পালো ধুনিয়া কান্ট্ৰিখন ফুৰিলো খোৱালে বোৱালে ৰাখিলে মোক সেভ কৰিলে ৰেস্কিউ কৰিলে কিন্তু এক্সিডেন্ট এটা হল হেতু থাকিলে আৰু ভাল বুলি কব গলে গোটেই কান্ট্ৰিখন সমানে ইকুৱেলি ধুনিয়া মানুহৰ মানে কাক থ্যাঙ্কস দিম কাক নিদিম এনেকুৱা লাগে আৰু কিন্তু মেমোৰেবল বুলি যদি কও মই হেতু কও যে সুইডেনত মোৰ যোনটো ষ্টৰী হল ইনসিডেন্ট হল সুইডেনত এটো হল মোৰ ৰাইডাৰ এজনে হোষ্ট কৰিছিল যোন বহুত ৰিচ হয় বহুত এক্সপেৰিয়েন্স ৰাইডাৰ হয় আৰু তেখেতে কি কৰিলে তেখেতে মোক দুই ৰাতি হোষ্ট কৰিছিল তাৰ এগেইনষ্টত মোক কিবা এটা খুজিলে তেতিয়া মই ভাবিলো কি লাগে বা তেখেতে মই পিন্ধি থকা বেয়া হৈ যোৱা বুটছ জোৰ খুজিলে যে আপুনি পিন্ধি থকা আপোনাৰ জোতা জোৰ মোক লাগে আৰু তাতে এটা অটোগ্ৰাফ লাগে আৰু হেতু মই মোৰ
এটা তেওঁলোক বিৰাট ডাঙৰ ৰাইডিঙৰ ক্লাবৰ ওনাৰ হয় তেওঁ কৈছে মোৰ ৰাইডিং ক্লাবত থম এজ এ ছুভিনিয়াৰ সেইটো মোৰ কাৰণে বহুত ডাঙৰ ৰেছপেক্ট আছিলে মই ভাবিছো মানুহে ইমান ওপৰলে ৰেছপেক্ট দিব পাৰে এজন ইণ্ডিয়ানক মানে সেইটো এটা ডাঙৰ আছিলে তাৰ এগেইনষ্টত তেওঁৰ ৱাইফৰ বুটছযোৰ মোক গিফ্ট কৰিছিলে সেই ৱাইফজনীৰ কেঞ্চাৰ হৈ ঢুকাইছিলে এণ্ড শ্বি ৱাজ এ ৰাইডাৰ চ' ৰাইডাৰ্ছ যদি কোনোবাই শুনি আছে বুজি পাব এই ইম'চনটো যে কাৰোবাৰ মনত থাকি গ'ল ৰাইড কৰিবলৈ তেওঁ ঢুকাই থাকিলে চ' তেওঁৰ হাজবেণ্ডে কৈছে মীনাক্ষীয়ে যদি আজি এই জোতাযোৰ পিন্ধি ৰাইড কৰে মোৰ ফিল কৰি মোৰ ৱাইফে ট্ৰেভেল কৰি আছে চ' সেনেকুৱা ইম'চন সেনেকুৱা ৰেছপেক্ট সেইকাৰণে ছুইডেনখন মোৰ মানে থাকি গ'ল মেমৰিত মই চাপৰ কাৰণে মই ড্ৰিম দেখা বাইক কেইখন চলাব নোৱাৰো আৰু সেইটো কাৰণে মোৰ দুখন বাইক থকাৰ স্বত্তেও মই থাৰ্ড বাইক এখন কিনিব লগা হৈছিলে বাজাজ ডমিনাৰ মই একচুৱেলি স্পৰ্টছ বাইক ভাল পাওঁ জেনেৰেলি মোৰ R15 V3 খন মই বিকা নাই সেইখন দি মই ৱৰ্ল্ড হাইয়েষ্ট মটৰেবল ৰোডত গৈছিলো চবে সেইখনিতেও জুকাইছিলে স্পৰ্টছ বাইক লৈ কেনে উমলিংলা পাছ লাডাখত কেনেকে যাব গুৱাহাটীৰ পৰা প্ৰথমত শিকিলো জুকাইছিলে মই কৈছো নহয় চাওচোন চেষ্টা কৰি সেইখনেদি উমলিংলা পাছ কৰিলো ৱৰ্ল্ডৰ ছেকেণ্ড লেডি হিচাপে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডতো নাম আহিলে চ' মই সেইখন বাইক বিকিব নোৱাৰো ছেকেণ্ড আছিল ৰয়েল এনফিল্ডৰ লাভ চবতে থাকে যিহেতু ৰাইডাৰ ৰয়েল এনফিল্ডৰ এখন স্ক্ৰেম মোৰ তাত আছিলে বাট সেইখন বিকিব লগা হ'ল কাৰণ মই বাজাজ ডমিনাৰ কিনিব লাগে ৱৰ্ল্ড ৰাইড কৰিব লাগে ৱৰ্ল্ড ৰাইডত আপুনি চাৰ্ভিচ আছে নে নাই চাব লাগে পাৰ্টছ এভেইলেবল আছে নে নাই চাব লাগে প্লাছ মোৰ হাইট মই গ্ৰাউণ্ড টাচ কৰিব পাৰিম নে নাই চ' সেইটো কাৰণে বাজাজ ডমিনাৰখন ললো এতিয়া ইয়ালে মই বাজাজ ডমিনাৰখন লৈয়ে আহিছো এতিয়া নৰ্থ ইষ্ট ৰাইড মানে গোটেই নৰ্থ ইষ্টখন বাজাজ ডমিনাৰ দি নকৰো অসমখন কৰিম কাৰণ এতিয়া অলপমান কণ্ডিশ্যনখন ঠিক হৈ থকা নাই ইমান চলি উঠি ভাল এখন মাল্টিপল পাৰ্পাজত নিব পৰা ভাল বাইক এখন চেষ্টা কৰি আছো পইচা অকমান জমাই আছো যদি আহে চাওঁ কি হয় মনৰ ভাৱনা মোৰ CF মটো এখন লঞ্চ হ'ব বুলি শুনিছো 5 lakhs or 7 lakhs মান পৰিব বুলি শুনিছো যদি হয় সেইখন তাৰমানে অল টেৰেইন বাইক অফ ৰোডো কৰিব হাইৱেও যাব কাৰণ বাকী কেইখনটো বহুত বেছি কষ্টলি BMW ভাবিবই নোৱাৰো কাৰণ মই এটা কথাই ক'লো য'ত য'ত লেণ্ড আছে মই তত তত যাম তাৰমানে সেইটো মোৰ নেক্সট জেডে বুলি ক'ম সেইটো কাৰণে গোটেই US খন কৰাৰ মন আছে নৰ্থ কানাডা সাউথ আমেৰিকা এণ্ড ব্ৰাজিল এই গোটেই এটা ডাঙৰ লেণ্ড মই কৈছো এই গোটেই লেণ্ডখন শেষ কৰিম অষ্ট্ৰেলিয়া আছে মই যামেই চ' ষ্টেপ বাই ষ্টেপ ভিজাও হ'ব লাগিব আৰু হেল্প পাব লাগিব ফাণ্ড মই বিচাৰি নাযাওঁ যদি কোনোবাই ট্ৰাষ্ট কৰে ফাণ্ড কৰিব যদি ট্ৰাষ্ট নকৰে মই জানো আকৌ মানুহে হেল্প কৰিব বাইকত অকলে বিগিনিং ফাৰ্ষ্ট চেলেঞ্জ ৰাইট চাইড ৰাইড আমি এটা লেফ্ট চাইড ৰাইড কৰো মই ফাৰ্ষ্ট লেণ্ড কৰিলো UAE আৰু মই দেখাও নাই প্ৰেক্টিছো দেখা নাই কেনেকে ৰাইট চাইড চলাই কি নিয়ম থাকে যেতিয়া আমি ৰাউণ্ড এবাউট বুলি কয় আমাৰ গ'ল চেক্কাৰ বিলাকত ৰাউণ্ড এবাউট বুলি কয় তাৰ নিয়ম টোটেলি বেলেগ থাকে সেইবোৰ মই কেতিয়াও প্ৰেক্টিচ কৰা নাই বা ইউটিউবত মই প্ৰেক্টিচ ভিডিঅ' নাচালো সেইটো বিৰাট চেলেঞ্জিং আছিলে একদম সাধাৰণ ৰাইট চাইড ৰাইড কিন্তু কিমান চেলেঞ্জিং হ'ব পাৰে আপুনি চিন্তা কৰি চাওক কাৰণ তাত পুলিচ নাথাকে আপুনি যদি কিবা এটা ভুল হয় যে তাত নাযাবা বাট দিছ ইজ ওৱান ৱে বা দিছ ইজ ন' ৱে ডাইৰেক্ট আপোনাৰ ফাইন ছেকেণ্ড ফাইন থাৰ্ড আপোনাৰ লাইচেঞ্চ কেঞ্চেল চ' ইমান ডাঙৰ পানিচমেণ্ট সেইটো কাৰণে চালান বহুত ভৰিব লাগে চালান বিলাকো এনেকুৱা নহয় আমাৰ ইয়াতে যে অকমান কিবা কৰি লওঁ ইটছ নট লাইক ডেট দেৰ তাতে আপুনি ডাইৰেক্ট বিলত আহি যায় আৰু আপুনি এক্সিটৰ সময় আপুনি দিয়ে যেতিয়া আপুনি কাণ্ট্ৰিখন এক্সিট কৰে চ' সেইটো কাৰণে চেলেঞ্জেছ সেইটো হ'ল তাৰ পিছত ক্লাইমেট ইমান বেছি গৰম পালো চাউদি আৰবিয়াত আপোনালোকে জানে ডেজাৰ্ট মৰুভূমি গৰম আছিলে আৰু ধুমুহা পালো গোটেই ধূলিৰ ধুমুহা বাইকখন বেকা হৈ থাকিলে কাৰণ কি হয় যেতিয়া আপুনি হাইৱে বহুত ডাঙৰ হাইৱেত এই জাষ্ট 400cc টিকলা বাইক এখন চলাই আছে আৰু ওচৰেদি আপোনাৰ ট্ৰাক গৈ আছে একদম 140 150 স্পীডত এই মস্ত ট্ৰাক মই সেনেকুৱা ট্ৰাক লাইফত দেখা নাই চেক হৈ যায় গোটেই ৰাস্তাটো জুকাৰিত হৈ যায় মই চিঞৰিছিলো যে মই যাতে নপৰো ইয়াত মানে আৰু ধূলিৰ ধুমুহা মই লাইফত দেখা নাই মাৰি দিয়ে মুখত একদম গাত মাৰি দিয়ে সেইটো আছিলে আৰ্মেনিয়াত বৰফৰ ধুমুহা এক্সিডেণ্টে হৈ গ'ল বাইক চিটিকি লাগেজৰ লগত কবালে গৈ পালো চ' চেলেঞ্জেছ আৰ মানে চ' মেনি আৰু ইভেন ইউকেত হোল ইউকে মই অলমষ্ট ইউকেত আছিলো 1 month হোল ইউকে এমাহ মই অকল বৰষুণত ৱেট হৈয়ে চলালো মোৰ জোতাৰ পৰা এনেকে পানী পৰে কেতিয়া শুকাম আৰু কিমান শুকাম এমাহ মই বৰষুণত ৱেট হৈ চলাইছো ইমান ইজি নাছিল মানে সদায় ইট ৱাজ ডিফিকাল্ট অলপ আগত গুচি গ'ল ৱাটাৰফললৈ আহিছিলে তেখেতৰ ৰাইডাৰ হয় মোৰ ছোৱালীয়ে তাই মেট্ৰিক দিলে মই যিখিনি সময় নাছিলো সেইটো এটা বহুত চেলেঞ্জ হৈ গ'ল এজ এ ষ্টুডেণ্ট তাই এতিয়া ক্লাছ 11 পালে NPSত পঢ়ে নিশ্চিতা আৰু মোৰ মা আছে মা বহুত অসুখীয়া পাপা ঢুকালে পাপা নাই তেনেকৈ ফেমিলি পাপা বিজনেছ কৰিছিলে পাপা ঢুকালে যে কোনো বস্তুৱে তোমাক ছাপোৰ্ট নকৰিব when you plan first তেতিয়া এইটো নাভাবিবা যে নাই মই এইটো নকৰো নাই এইটো ইম্পচিবল সেই ভিতৰত যদি পজিটিভিটিটো আনা
অভাৰ কনফিডেন্ট নহয়, কিন্তু নিজৰ ওপৰত যদি কনফিডেন্সটো আনা নহয়, ভগৱানে নামি আহে, ভগৱানে মানুহ পঠাই বুলি কওঁ যে গড চেণ্ড পিপল টু হেল্প ইউ। আৰু কাম সদায় ভাল হ'ব লাগে, তাত এটা মেছেজ থাকিব লাগে। আই থিংক তেতিয়া কোনেও ৰখাব নোৱাৰে। কৰি যোৱা, নবডি ইজ উইক, মেল অৰ ফিমেল কোনো উইক নহয়, ভিতৰত আমাৰ শক্তি আছে, আগবাঢ়ি যোৱা আৰু ফ'কাছ হৈ থাকা।